বৰ্তমান যি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে, আহক আমি জানিবলৈ চেষ্টা কৰোঁ আচলতে ইয়াৰ প্ৰকৃত দোষী কোন। কোনো দেশে নিজক যুদ্ধৰ মাজলৈ ঠেলি দিব নিবিচাৰে। ৰাছিয়াই যি বৰ্তমান যুদ্ধ কৰি আছে, তেখেতসকলৰো এইটো জ্ঞাত যে তেখেতসকলে নিজৰ দেশক আসন্ন বিপদৰ পিনে ঠেলি দিছে। তেনেহ'লে কি এনেকুৱা মজবুৰি আছিলে যে ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰিব লগা হৈছে? আপোনালোকে শুনিছিলে যে ৰাছিয়াই কিছুমান চৰ্ত ৰাখিছিলে ইউক্ৰেইনৰ আগত। তেখেতসকলে কৈছিলে যে সেই চৰ্তবোৰ যদি তেখেতসকলে মানি লয়, তেনেহ'লে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ নকৰে। যদি আপোনালোকে সেই চৰ্তবোৰ ভালকৈ মনোযোগ দি চায়, তেনেহ'লে গম পাব যে ৰাছিয়াই নেটো আৰু US-ৰ পৰাহে দাবী কৰি আছিলে, ইউক্ৰেইনৰ পৰা সেই চৰ্তবোৰৰ দ্বাৰা একো দাবী কৰা নাছিলে। তেনেহ'লে এনেকুৱা কি পৰিস্থিতিৰ উৎপন্ন হ'ল যে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ হ'ল? আচলতে ইউক্ৰেইন এই গোটেই ছিষ্টেমটোত ফচি গৈছিলে। 1991 চনত USSR ডিভিজন হয়, আৰু ডিভিজন হৈ ইউক্ৰেইন বেলেগ দেশ হিচাপে ওলাই যায়, আৰু সেয়া আছিল ৰাছিয়াৰ কাৰণে অত্যন্ত বেদনাদায়ক এটা সময়। আচলতে ইউক্ৰেইন এই গোটেই পৰিস্থিতিটোৰ কেনেকৈ চিকাৰ হ'ল, সেই কথা যদি আপোনালোকে জানিব বিচাৰে, তেনেহ'লে অকণমান অতীতলৈ ঘূৰি যাব লাগিব, যেতিয়া ইউক্ৰেইন ৰাছিয়াৰ অংশ হোৱা আছিলে, আৰু তেতিয়া USSR বুলি কোৱা হৈছিলে। ইউক্ৰেইন যদিও USSR পৰা ডিভিজন হৈ ওলাই আহিছিলে, তথাপিও বহু সময় পৰ্যন্ত ইউক্ৰেইন ৰাছিয়াৰ ইচ্ছামতেই চলিছিলে, আৰু তেতিয়ালৈ কোনো সমস্যাৰ উদ্ভৱ হোৱা নাছিল। ইউক্ৰেইন যিহেতু USSR পৰা ছেপাৰেট হৈ সৃষ্টি হোৱা এখন দেশ আছিলে, গতিকে হিষ্ট্ৰিকেলি একেই কালচাৰ ইউক্ৰেইন আৰু ৰাছিয়াই শ্বেয়াৰ কৰা আছিলে। যেতিয়া ইউক্ৰেইনৰ সম্পৰ্ক ৰাছিয়াৰ লগত ভাল আছিলে, তেতিয়া NPTৰ নিয়মৰ দ্বাৰা ইউক্ৰেইনে যিমানবোৰ নিউক্লিয়াৰ ৱেপন আছিলে, গোটেইখিনি ৰাছিয়াক সঁপি দি আহিছিলে। আজিৰ দিনত যদি সেই নিউক্লিয়াৰ বম ইউক্ৰেইনৰ হাতত থাকিলে হয়, তেনেহ'লে চিনেৰিঅ' সম্পূৰ্ণ আজি বেলেগ হয়তো আমি দেখিবলৈ পালোঁ হয়। ইউক্ৰেইনক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল ইষ্টাৰ্ণ ইউক্ৰেইন আৰু আনটো হ'ল ৱেষ্টাৰ্ণ ইউক্ৰেইন। ইষ্টাৰ্ণ ইউক্ৰেইন হ'ল ইউক্ৰেইনৰ সেই ভাগ য'ত প্ৰ' ৰাছিয়ান, মানে ৰাছিয়াক ছাপোৰ্ট কৰা জনসংখ্যা বেছি আছে, আৰু ৱেষ্টাৰ্ণ ইউক্ৰেইন হৈছে ইউক্ৰেইনৰ সেই ভাগ য'ত ইউক্ৰেইনৰ নেটিভ পপুলেশ্যন বেছি আছে। 2014 চনলৈকে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত খুব ভাল সম্পৰ্ক আছিলে, কাৰণ 2014 চনলৈকে ইউক্ৰেইনত ৰাছিয়াক ছাপোৰ্ট কৰা চৰকাৰ আছিলে। আৰু 2014 চনৰ পিছত এনেকুৱা কি হ'ল যে ইউক্ৰেইনে US আৰু ইউৰোপৰ ইনফ্লুৱেঞ্চত আহি গ'ল, আৰু ৰাছিয়াই ইউক্ৰেইনক চলাবলৈ অক্ষম হৈ পৰিলে। ইউক্ৰেইনৰ মাজত সদায় দুটা গোটৰ ভিতৰত সংঘাত চলি থাকে, আৰু সেইটো হৈছে এটা হৈছে আপোনাৰ নেটিভ ইউক্ৰেইনিয়ান আৰু আনটো হৈছে প্ৰ' ৰাছিয়ান। প্ৰ' ৰাছিয়ানবোৰে ৰাছিয়াৰ গভৰ্ণমেণ্ট, ৰাছিয়াৰ পলিচিক ছাপোৰ্ট কৰে, আৰু নেটিভ ইউক্ৰেইনিয়ানবোৰে সদায় US আৰু ইউৰোপৰ পলিচি মতে চলিবলৈ চেষ্টা কৰে। তেখেতসকলৰ যি ইনফ্লুৱেঞ্চ, সেইটো ইউৰোপ আৰু US-ৰ ফালে বেছি। 2010 পৰা 2014লৈকে ইউক্ৰেইনৰ যি প্ৰেচিডেণ্ট আছিলে, সেইছিলে মিষ্টাৰ ভিক্টৰ, আৰু তেখেত প্ৰ' ৰাছিয়ান আছিলে। ইউৰোপৰ এটা ট্ৰেড মিটিঙত মিষ্টাৰ ভিক্টৰে ফ্ৰী ইউৰোপিয়ান ট্ৰেড, ইউৰোপিয়ান কাণ্ট্ৰিবোৰে ইউক্ৰেইনক অফাৰ কৰিছিলে, কিন্তু মিষ্টাৰ ভিক্টৰে সেয়া ডিনাই কৰি গুচি আহিছিলে, যাৰ ফলত ইউক্ৰেইনত খুব সেয়াৰ বিৰোধ হয়, আৰু যাৰ বিৰোধৰ ফলস্বৰূপে মিষ্টাৰ ভিক্টৰে ইউক্ৰেইন এৰি ৰাছিয়াত শৰণ ল'ব লগা হৈছিলে। আৰু তাৰপিছত পলিটিকেল পাৰ্টিবোৰে বুজি পাইছিলে যে ৰাছিয়াৰ গুণগান কৰি ইউক্ৰেইনত বিজয় সাব্যস্ত কৰাটো সম্ভৱ নহয়, বা গাদীত থকাটো সম্ভৱ নহয়, যাৰ ফলস্বৰূপে গোটেইবোৰ পলিটিকেল পাৰ্টিয়ে ৰাছিয়াৰ বিৰুদ্ধাচৰণ কৰাৰ কাৰণেহে গদিত আহিবলৈ সক্ষম হৈছিলে, আৰু যাৰ ফলশ্ৰুতিত ৰাছিয়াই খুব ক্ষুভিত হৈ আছিলে মনে মনে বহুদিন ধৰি। ইউক্ৰেইনৰ পলিটিকেল পাৰ্টিবোৰে ভালকৈ বুজি পাইছিলে যে ইউক্ৰেইনৰ মেজৰিটি অফ দ্য পপুলেশ্যনে কি বিচাৰে, আৰু যাৰ ফলশ্ৰুতিত পলিটিকেল পাৰ্টিবোৰে ৰাছিয়াৰ সমৰ্থন কৰাতকৈ ইউৰোপ আৰু আমেৰিকাৰ ফালে বেছি ঢাল খোৱা দেখা গৈছিলে। এই সমগ্ৰ বস্তুবোৰ ৰাছিয়াই গম পোৱা আছিলে, আৰু ৰাছিয়াই দূৰৰ পৰা প্ৰত্যক্ষ কৰি আছিলে, একো ৰিয়েকশ্যন কৰা নাছিলে। বাকী সকলোবোৰ ইউক্ৰেইনৰ ক্ষেত্ৰত ঠিক ঠাকেই চলি আছিলে, ৰাছিয়াও তেনেকুৱা কোনো প্ৰতিক্ৰিয়া কৰা নাছিলে। কিন্তু ৰাছিয়াই তেতিয়াহে হস্তক্ষেপ কৰিবলৈ বাধ্য হ'ল যেতিয়া ইউক্ৰেইনে নেটোৰ মেম্বাৰ হ'ব বিচাৰিছিল। নেটো হৈছে নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, য'ত বৰ্তমান 30খন দেশ আছে, আৰু নেটোৰ মূল মন্ত্ৰ হৈছে যে নেটোৰ সদস্য কোনো এখন দেশক যদি আক্ৰমণ কৰা হয়, তেনেহ'লে গোটেই নেটো দেশক, গোটেই 30খন দেশক আক্ৰমণ কৰা হোৱা বুলি ধৰি ল'ব,
আৰু গোটেই 30খন দেশে মিলি সেই আক্ৰমণকাৰী দেশক প্ৰত্যুত্তৰ দিব। নেটো যিয়েই নহওক, ৰাছিয়াই নেটোক আগৰ পৰাই শত্ৰু বুলি গণ্য কৰি আহিছিলে আৰু বৰ্তমানেও শত্ৰু বুলিয়ে গণ্য কৰে, কাৰণ নেটোৰ মূল উদ্দেশ্য হৈছে সৰু সুৰা দেশবোৰক যাতে ৰাছিয়াই অধিগ্ৰহণ কৰিব নোৱাৰে, সেইবাবেই নেটোৰ জন্ম হৈছিলে আৰু ৰাছিয়াই সেইবাবে নেটোক নিজৰ শত্ৰু বুলি গণ্য কৰি আহিছে। নেটোত পোনপ্ৰথমে 11খন দেশ আছিলে আৰু 11খন দেশৰ পৰা আজি বাঢ়ি 30খন দেশত পৰিণত হৈছে। যেতিয়ালৈকে নেটোই ৱেষ্ট ইউৰোপত তেখেতসকলৰ মেম্বাৰৰ সংখ্যা বঢ়াই আছিলে তেতিয়ালৈকে ৰাছিয়াৰ কোনো প্ৰব্লেম হোৱা নাছিলে। কিন্তু প্ৰব্লেম ৰাছিয়াৰ তেতিয়াই হোৱা আৰম্ভ হ'ল যেতিয়া ৰাছিয়াৰ ওচৰে পাজৰে থকা কাণ্ট্ৰিবোৰকো নেটোৱে তেখেতসকলৰ সদস্য বনাবলৈ উঠি পৰি লাগিছিলে। ৰাছিয়াৰ প্ৰব্লেম হোৱাৰ মূলতে হ'ল নেটো কাণ্ট্ৰিবোৰৰ দ্বাৰা এণ্টি ৰাছিয়ান কাণ্ট্ৰিৰ সংখ্যা লাহে লাহে বাঢ়ি আহিছিলে, আৰু দ্বিতীয়তে US আৰু ইউৰোপীয়ান কাণ্ট্ৰিবোৰে নেটোৰ গহনা লৈ ৰাছিয়াৰ ওচৰে পাজৰে থকা ৰাছিয়াৰ মিত্ৰ দেশবোৰক নেটোৰ সদস্য বনাবলৈ উঠি পৰি লাগিছিলে, যাৰ দ্বাৰা USA ৰাছিয়াক খুব সহজতেই আক্ৰমণ কৰিব পৰাকৈ বা যুদ্ধৰ সময়ত যাতে ৰাছিয়াক বেছি ক্ষতি কৰিব পাৰে তাৰ বাবে তেখেতসকলে আগৰ পৰাই নিজৰ জেগা ঠিক কৰি আছিলে, যিটো ৰাছিয়াৰ একেবাৰে ভাল লগা নাছিলে। ইউক্ৰেইনকো ঠিক সেই জালতেই ফচুৱাই আমেৰিকাই নেটোৰ সদস্য বনাব বিচাৰি আছিলে, আৰু যাৰ ফলশ্ৰুতিত ৰাছিয়াই এই যুদ্ধ ঘোষণা কৰিলে। ঠিক একেই কাম চাইনাই ভাৰতবৰ্ষৰ ক্ষেত্ৰত কৰি আছে। ভাৰতৰ ওচৰে পাজৰে থকা যিবোৰ ভাৰতৰ মিত্ৰ দেশ, শ্ৰীলংকা, বাংলাদেশ, আপোনাৰ নেপালক বহুত দিন আগতেই চাইনাই অলৰেডি তেখেতসকলৰ ফেভাৰত কৰি লৈছে। তো তেনেকৈ যিবোৰ ভাৰতৰ মিত্ৰ দেশ আছে সেই মিত্ৰ দেশবোৰক নিজৰ ফেভাৰত কৰি লৈ গৈছে, যাতে যুদ্ধৰ নিচিনা কোনো বিকট পৰিস্থিতিৰ উদ্ভৱ হ'লে চাইনাই যাতে সহজতেই ক্ষতি সাধন কৰিব পাৰে, সেই চেষ্টা চাইনাই কৰি আছিলে। ঠিক একেই চেষ্টাই USA ৰাছিয়াক কৰিবলৈ চেষ্টা কৰিছিলে, যাৰ ফলশ্ৰুতিত ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰিছে। ইউক্ৰেইনে ৰাছিয়াৰ লগত নিজৰ সীমা শ্বেয়াৰ কৰে, আৰু যদি ইউক্ৰেইন নেটোৰ সদস্য হয় তেনেহ'লে খুব সহজতে USA আমেৰিকাই ইউক্ৰেইনলৈ নিজৰ মিলিটাৰী পঠাব পাৰিব, ৰাছিয়াৰ বৰ্ডাৰৰ ওচৰত নিজৰ মিলিটাৰী স্থাপন কৰিব পাৰিব, আৰু যিটো ৰাছিয়াৰ একেবাৰেই ভাল লগা নাই। ইউক্ৰেইন নেটোৰ সদস্য হোৱাৰ যোগ্যই নহয়, কাৰণ নেটোৰ গাইডলাইনে এইটো কয় যে বৰ্ডাৰ ডিছপিউট থকা কোনো দেশক নেটোৰ নিজৰ সদস্য বনাব নোৱাৰে। কিন্তু USA নিজৰ ষ্ট্ৰেটেজিৰ সহায়ত ইউক্ৰেইনক নেটোৰ মেম্বাৰ বনাবলৈ উঠি পৰি লাগিছে, যিটো ৰাছিয়াই ইউক্ৰেইনক বাৰে বাৰে ৱাৰ্ণিং দি আহিছিলে যে আপোনালোকে নেটোৰ সদস্য হ'ব নোৱাৰিব। কিন্তু তাৰ পিছতো আমেৰিকাই বাৰে বাৰে ইউক্ৰেইনক নেটোৰ মেম্বাৰ বনাবলৈ চেষ্টা কৰি আছিলে। ইউক্ৰেইনক আমেৰিকাই আগৰ পৰাই উচতনি দি এক যুদ্ধৰ নিচিনা পৰিস্থিতিত আনি উপনীত কৰিলে, আৰু যেতিয়াই দেখা পালে যে ইউক্ৰেইন এতিয়া ধ্বংসৰ সন্মুখত থিয় হৈছে, তেতিয়াই আমেৰিকাই ইউক্ৰেইনক অকলে এৰি তাৰ পৰা গুচি যায়। আমেৰিকাৰ নিচিনা দেশৰ আগৰ পৰাই ষ্ট্ৰেটেজি এইটোৱে আছে যে আমেৰিকান ফাৰ্ষ্ট, মানে কোনো দেশক ধ্বংসৰ সন্মুখত থিয় কৰাই তাৰ পৰা পলাই যোৱাটো আমেৰিকাৰ নীতিত আগৰ পৰাই আছিলে। ভালকৈ প্ৰত্যক্ষ কৰিলে দেখা যায় যে এগ্ৰেছন আমেৰিকাই দেখাই আছিলে, উচতনি ইউক্ৰেইনক আমেৰিকাই দি আছিলে, আৰু ক্ষোভিত ৰাছিয়াক আমেৰিকাই কৰি আছিলে। বৰ্তমান যুদ্ধ যদিও ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি আছে, কিন্তু আচলতে প্ৰকৃত যুদ্ধ ইউক্ৰেইন আৰু আমেৰিকাৰ মাজতেই হৈ আছে। ৰাছিয়াই অলৰেডি ডিক্লেয়াৰ কৰিছে যে তেখেতসকলে ইউক্ৰেইনক কেতিয়াও অধিগ্ৰহণ নকৰে, তেখেতসকলে ইউক্ৰেইনক ডিমিলিটাৰাইজ কৰিব, আৰু ডিমিলিটাৰাইজ কৰাৰ পিছত যি চৰকাৰ হ'ব সেয়া ৰাছিয়াৰ মতে চলিব, ৰাছিয়াৰ পলিচি মতে চলিব, ৰাছিয়াই যি ক'ব সেইমতে চলিব লাগিব। তাৰ ফলশ্ৰুতিত ৰাছিয়াৰ কি লাভ হ'ব? ৰাছিয়াৰ এই লাভ হ'ব যে ইউক্ৰেইন কেতিয়াও নেটোৰ মেম্বাৰশ্বিপ ল'ব নোৱাৰিব, ইউক্ৰেইনে নেটোৰ মেম্বাৰশ্বিপ লোৱাৰ চেষ্টা নকৰিব, আৰু আমেৰিকাই কেতিয়াও ইউক্ৰেইনত নিজৰ মিলিটাৰী পঠাবলৈ সাহস নকৰিব বা তেনেকুৱা চেষ্টা নকৰিব। আৰু এই লাভৰ কাৰণেই, এইখিনি লাভৰ কাৰণেই ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰিছে।
আজি বৰ্তমান এই যুদ্ধৰ কাৰণে ৰাছিয়া যিমান দেয় তাতকৈ বেছি দেয় হ'ল আমেৰিকাই বাৰে বাৰে ভাৰতক প্ৰেছাৰ দি আছে যে আপোনালোকে ৰাছিয়াৰ বিৰুদ্ধে কোনো ষ্টেটমেণ্ট দিয়ক, কিন্তু ভাৰত এখন বহুত ডাঙৰ ৰাষ্ট্ৰ, ভাৰতে জানে ভাৰতৰ কি কৰিব লগা, ভাৰতৰ কি কৰিব লাগিব, গতিকে ভাৰতে কেতিয়াও যাব ৰাছিয়াৰ বিৰুদ্ধে ষ্টেটমেণ্ট নিদিয়ে। কেতিয়াবা সাধাৰণতে ক'ব পাৰে যে যুদ্ধ হ'ব নালাগে, কথা বাৰ্তাৰ মাধ্যমেৰে ইয়াৰ সমাধান ওলাব লাগে, কিন্তু ৰাছিয়াই যি কৰি আছে সেয়া কেতিয়াও ভাৰতে ক্ৰিটিচাইজ নকৰে। কাৰণ যেতিয়া ভাৰতৰ প্ৰয়োজন আছিল ইউক্ৰেইনৰ সহায়ৰ, তেতিয়া ইউক্ৰেইনে ভাৰতক কেতিয়াও সহায় কৰা নাই। ইউক্ৰেইনে আমেৰিকাৰ আৰু ইউৰোপৰ উচতনিত আহি নিজৰ দেশৰ জনগণক বিপদৰ সন্মুখলৈ ঠেলি দিলে। ভাৰতবৰ্ষৰো ইউক্ৰেইনৰ খুব প্ৰয়োজন আছিল। যেতিয়া ভাৰতবৰ্ষই প্ৰথম নিউক্লিয়াৰ টেষ্ট কৰিছিল তেতিয়া ইউক্ৰেইন ভাৰতৰ ওচৰত নাছিলে, ভাৰতৰ বিপক্ষে থিয় দিছিলে। কাশ্মীৰৰ যুদ্ধৰ সময়ত ইউক্ৰেইনৰ খুব প্ৰয়োজন আছিল ভাৰতৰ, কিন্তু ইউক্ৰেইনে ভাৰতৰ পক্ষ দিয়া নাছিলে। ইউএনৰ ছিকিউৰিটি কাউন্সিলত ভাৰতে পাৰ্মানেণ্ট ছিট লোৱাৰ সময়ত ইউক্ৰেইনৰ খুবেই প্ৰয়োজন আছিল ভাৰতৰ, কিন্তু ইউক্ৰেইনে সেই সময়ত ভাৰতৰ সংগ দিয়া নাছিলে। তাৰ উপৰিও পাকিস্তানত হাতিয়াৰ ছাপ্লাই কৰি ইউক্ৰেইনে পাকিস্তানক সমৰ্থন দি আহিছিলে, আৰু সেই হাতিয়াৰেৰে হয়তো ভাৰতৰ কিমান নিৰীহ জনগণৰ প্ৰাণ গৈছে সেয়া হিচাপৰ বাহিৰত। হয়তো সেয়া ইউক্ৰেইনৰ মজবুৰি আছিলে, গতিকে আজি হয়তো ভাৰতৰ সেয়া মজবুৰি যে ইউক্ৰেইনক ছাপোৰ্ট কৰিব নোৱাৰে, আৰু ভাৰতে জানে কেতিয়া ভাৰতৰ কি কৰিব লাগে বা কৰিব লাগিব। ইউক্ৰেইনে যদি ভাৰতৰ বিপদৰ সময়বোৰত ভাৰতক ছাপোৰ্ট কৰিলে হয়, হয়তো কি জানি আজি ভাৰত ইউক্ৰেইনৰ ওচৰত থাকিলে হয়, কিন্তু ইউক্ৰেইনৰ মজবুৰিত হয়তো ভাৰতৰ লগত থাকিব পৰা নাছিলে। আজি ভাৰতে নিজৰ মজবুৰিত ইউক্ৰেইনৰ লগত থাকিব নোৱাৰে। প্ৰত্যেক দেশে নিজৰ যুদ্ধ নিজে কৰিব লাগিব, আৰু এয়া যে যুদ্ধৰ সমাপ্তি আমি সেয়াও ক'ব নোৱাৰোঁ। এই একেই ঘটনাৰ পুনৰাবৃত্তি হয়তো টাইৱান বা ভাৰতৰ কোনো অংশৰ ক্ষেত্ৰতো হ'ব পাৰে। গতিকে প্ৰত্যেক দেশেই নিজক অধিক শক্তিবান আৰু বলৱান কৰাটো খুবেই জৰুৰী, কাৰণ কোনেও বিপদৰ সময়ত কাকো ছাপোৰ্ট কৰিব নে নকৰে সেয়া আমি আশা কৰিব নোৱাৰোঁ। গতিকে প্ৰত্যেক দেশে নিজৰ আত্মৰক্ষা নিজেই কৰিব লাগিব, কোনেও কাকো বচাব নাহে, সকলোৱে হয়তো দূৰৰ পৰা এনেকৈ ধেমালিয়েই দেখি থাকিব। এই যুদ্ধৰ শেষ হ'ব, লিডাৰ্ছবোৰে আকৌ পৰস্পৰৰ লগত মিলিত হ'ব, কিন্তু ইয়াৰ মাজত এই যুদ্ধত নিজৰ আপোনজনক যিকেইজনে হেৰুৱাইছে বা হেৰাব, সেই দুখ কোনে বুজিব? কাৰণ তেওঁলোক আকৌ কেতিয়াও ঘূৰি নাহে।